অঁ ৰাতিপুৱা আচানক এটা ভিডিঅ' দেখা পালোঁ। বেগেন বেন গোসাঁই নিচিনা মানুহৰ দৰে মানুহে মই ছবিটো দি আছোঁ আৰু তেখেতে কি কৈছিলে মই আপোনালোকক শুনাব বিচাৰিছোঁ। একবাৰ আপোনালোকে শুনি চাব। যে বড়ো যে আখৰ আছে বুলি, বড়োৱেও যে লিখিব পাৰে বুলি মই আজিলৈকে দেখি পোৱা নাই। কাৰণ আমাৰ ইয়াত বড়ো মানুহ কমটি যে, আৰু মই বড়ো মুখৰ যিটো কথোপকথন সেইটো ভালদৰে শুনি পোৱা নাই। মই কিন্তু আজিলৈকে বড়ো আখৰ আছে বুলি, বড়ো ভাষা আছে বুলি মই শুনা নাই। মই কিন্তু বড়ো দোৱান আছে বুলিহে জানিছিলোঁ, যে তেহেঁতৰ লিখিতভাৱে একো নাই বুলি। আজিকালি কোনোবাই বনাই লৈছে বুলি কোৱা শুনিছোঁ অলপ চলপ, এই হিন্দীত আখৰখিনি লিখি পিনে। হয় নে নহয় মই তাকো সিমান এটা নাজানো, যিহেতু আমাৰ ইয়াত বড়ো নাইতো। আৰু এদিন ভিডিঅ' এটা চাই থাকোঁতে দেখিছিলোঁ মাদাৰ লেংগুৱেজ কি বুলি সুধিছিলে, বড়ো বুলি ক'লে। সেইটো কাৰণে মই সুধি চাইছোঁ আজি মানে কেনেকুৱানো বস্তুটো, বড়ো আখৰখিনি কেনেকুৱা, কি কথা কি বতৰা মই ইমান এটা নাজানো। পাৰিলে কোনোবাই মোক দেখাই দিবচোন, ভিডিঅ'টো টেগ কৰাই দিব। আখৰখিনি এনেকুৱা বোলে এইটো ক এইটো খ বোলে তেনেকে লিখিব পৰাকে ঢেৰ শুনিছোঁ ভাষা। অসমীয়া ভাষা দেখিছোঁ, অসমীয়া আখৰ দেখিছোঁ, ইংলিছৰ আখৰ দেখিছোঁ, তামিল আখৰ দেখিছোঁ, মালয়ালম আখৰ দেখিছোঁ, আহোমৰ আখৰ দেখিছোঁ, এনেকে ঢেৰ আখৰ দেখিছোঁ। কিন্তু মই বড়ো আজিলৈকে আখৰ দেখি পোৱা নাই দেই। কোনোবাই যদি দেখিছে মোক ভিডিঅ'টো টেগ কৰাই দিব। বড়ো আখৰটো কেনেকুৱানো মই আজিলৈকে দেখি পোৱা নাই, চাব লাগিব। হিন্দীত লিখে বুলি জানো, আজিকালি উলিয়াই লৈছে বুলি, ইভাগে কিন্তু মই দেখি পোৱা নাই। হিন্দীটো আকৌ তেওঁলোকৰ ভাষা নহয় নহয়, সেইটো ৰাষ্ট্ৰীয় ভাষা হয়, ৰাষ্ট্ৰীয় আখৰ হয়। আমিও লিখিব পাৰোঁ, চবেই লিখিব পাৰে। বেগেন বেন গোসাঁই নিচিনা মানুহে কি কথাটো ওলালি, কি তাত্তি কৰিলি নাজানো। মহামূৰ্খৰ দৰে ক'ত যি মেণ্টেলিটি সোমাই আছে ন, সেইটোৰ পৰা বুজা যায় যে আমাক আপোনালোকে বহুত ঘৃণা কৰে। তহঁতৰ দৰে মানুহে আমাক ঘৃণা কৰে। নিজৰ স্ক্ৰিপ্টটো একবাৰ চা, নিজে কি লিখে, নিজে স্ক্ৰিপ্টটো কি লিখে এইটো এবাৰ ঘূৰি চোৱাচোন। এবাৰ বাংলা স্ক্ৰিপ্টটো একবাৰ ঘূৰি চোৱা, তাৰপিছত নিজৰ অসমীয়া ভাষাটো এবাৰ স্ক্ৰিপ্টটো ঘূৰি চোৱা। কি ধৰণৰ অ' আ ই ই অ' গম পাইছি। আমি নিজৰ মন মৰ্জি মানে দেৱনাগৰী স্ক্ৰিপ্ট আমি লোৱা নাই। ভাৰত চৰকাৰে আমাক ফ'ৰ্চ কৰিছে দেৱনাগৰী স্ক্ৰিপ্টত লিখিবলৈ। আমি লিখিবলৈ বিচাৰিছিলোঁ ৰোমান স্ক্ৰিপ্টত। আমাৰ যিটো কোনো কিবা স্ক্ৰিপ্ট নাই বুলি। আমাৰ ভাষা আন্দোলনত কিমানজন মানুহ মৰিছে, কিমানজন শ্বহীদ হৈছে আপুনি জানে? গোসাঁই আপুনি জানে না গোসাঁই? মই বেলেগ গোসাঁয়ক কোৱা নাই, এই চুট মাৰাণী গোসাঁয়ক কৈছোঁ। এই চুট মাৰাণী গোসাঁয়ক কৈছোঁ, সুধীৰ ভায়ক, সুদূৰ মাৰাণীক। মই বেলেগ গোহাঁই মানুহ বেলেগ টাইটেল থাকিলে আপোনালোকে বেয়া পাব নালাগে। এই চুট মাৰাণী গোসাঁয়ক কৈছোঁ। সুধীৰ ভাইটো নাজানে আমাৰ বড়ো ভাষাটো 22 অফিচিয়েল লেংগুৱেজত ভাৰতত, যিটো নেকি ভাৰতত 22টা অফিচিয়েল লেংগুৱেজ আছে, এইটোত মাজত আমাৰো ভাষা এটা। এই চিটুলত সোমোৱা আমাৰ ভাষাখনে আপুনি ঠাট্টা কৰিছে, নেগলেক্ট কৰিছে, ঘৃণা কৰিছে। এই ধৰণৰ মেণ্টেলিটিৰ কাৰণে না বড়ো মানুহবিলাকে নিজৰ সুকীয়া ৰাজ্য বদলেন বিচাৰিছিলে, তহঁতৰ নিচিনা মেণ্টেলিটি মানুহ থকাৰ কাৰণে। এই অসমত যে আপোনাৰ নিচিনা এজন মানুহ আছে বুলি আমি নাভাবোঁ, হাজাৰ হাজাৰ মানুহ আছে। তোৰ নিচিনা মানসিকতা, তোৰ নিচিনা মানুহকেইটা মেণ্টেলিটি থকা অসমত বহুত আছে। সেইটোৰ কাৰণে বড়োবিলাকে, ক্ষুদ্ৰ ট্ৰাইবেল জনজাতিয়ে মানে নিজৰ অস্তিত্বলৈ, নিজৰ ভাষা সংস্কৃতিলৈ জীয়াই থাকিবলৈ সুকীয়া ৰাজ্য বদলেন বিচৰাটো ভুল নাছিলে, আজিও ভুল নহওঁ বুলি ভাবোঁ মই। এই ধৰণৰ মেণ্টেলিটি থকা কাৰণে আমি নিজকে বেলেগ কৰিবলৈ বিচাৰিব লগা হ'ল। তহঁতৰ নিচিনা মেণ্টেলিটি থকা কাৰণে, গু খোৱা মানুহ দৰে মানুহ থকা কাৰণে এই অসমত আজিও মানে শান্তিকৈ থাকিবলৈ নিদিয়ে। কিমান ভাষা মৰি গ'ল গম পায়? নিজৰ ভাষা, নিজৰ সংস্কৃতি হেৰাই গ'ল।
তাৰপিছতো লাজ নালাগে আপোনালোকে ভাবে চবকে ডমিনেট কৰি আমাৰ পাৱাৰ দেখাই যাম বুলি ভাবে ন আমি এনেকা হ'ব নিদিয়ে পকৰাৰ ধোঁৱা যে ওলাইছে দেখা পাইছে পকৰাত যে ধোঁৱা ওলাইছে দেখা পাইছে